গুড মৰ্ণিং মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি আকৌ এটা নতুন ক্লাছৰ সৈতে তোমালোকৰ মাজত উপস্থিত হ'লোঁ। আমি ইয়াৰ আগতে 3-4টা ক্লাছ কৰিছোঁ। ক্লাছ 9ৰ ভূগোলৰ বায়ুমণ্ডলৰ গঠন প্ৰণালীৰ বিষয়ে। আজি আমি আকৌ এটা নতুন ক্লাছ কৰিম। আজি আমি জানিম বতাহ বা বায়ু প্ৰবাহৰ সংজ্ঞা বা বতাহ কি প্ৰকাৰ আৰু কি ইয়াৰ কাৰকসমূহ কি ইত্যাদি আমি বিষয়ে আজি জানিম। তোমালোকে ভালকৈ বুজিবা আৰু পঢ়িবলৈ যত্ন কৰিবা। আমি ক্লাছটো আৰম্ভ কৰিম। বতাহ কাক কয় আমি জানিম। সাধাৰণতে বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে। মানে বায়ু সকলো সময়তে একে ঠাইত নাথাকে, ই গতিশীল গতি। বায়ুৱে গতি কৰিলে ইয়াক বতাহ বুলি কয়। বুজিলা যে বতাহ কাক বোলে? যে বায়ুমণ্ডলত বায়ু কেতিয়াও বা স্থিৰ নাথাকে, সদায় গতিশীল হৈ থাকে। সেই বায়ু গতি কৰিলে যে বায়ু যে গতি কৰে ইয়াকে বায়ু বতাহ বুলি কোৱা হয়। অৰ্থাৎ বায়ুৰ গতিশীল অৱস্থাই হ'ল বতাহ। সাধাৰণতে বায়ু প্ৰবাহ ক'ৰ পৰা আৰম্ভ হয়? ভূপৃষ্ঠৰ সমান্তৰালৰ পৰা হয়। মূলতঃ বায়ু যে আছে, বায়ুৰ গতি সাধাৰণতে দুই প্ৰকাৰ। মনত ৰাখিবা যে বায়ুৰ গতি কেই প্ৰকাৰ? পৰীক্ষা যদি আহে, বায়ুৰ গতি দুই প্ৰকাৰ। তাৰে অনুভূমিক প্ৰবাহ, ইংৰাজীত কয় হৰিজনাল উইণ্ড, আৰু উলম্বিক মানে ভাৰ্টিকেল। এই দুটা ভাগত ভাগ কৰা হৈছে। বায়ুৰ গতিক দুটা ভাগত ভাগ কৰি মনত ৰাখিবা। বতৰ বিজ্ঞানৰ মতে বায়ুৱে যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাক বায়ু প্ৰবাহ বোলে। বা বায়ুৰ এই গতি সদায় আনুভূমিক। বায়ুৰ যে গতি থাকে সদায় কি? অনুভূমিক। আনহাতে বায়ু যেতিয়া ঊৰ্ধ্বগামী হয় তেতিয়া তাক উলম্বিক প্ৰবাহ বা স্ৰোত বুলি জনা যায়। আৰু বায়ু কেতিয়া হয় উলম্বিক হয়? যেতিয়া ঊৰ্ধ্বগামী মানে ওপৰ ফালে উঠি যায়, সদায় ওপৰ ফালে, তেতিয়া তাক উলম্বিক বুলি কোৱা হয়। আৰু যেতিয়া ভূপৃষ্ঠত সমান্তৰালভাৱে গতি কৰে, আমি য'ত বসবাস কৰি আছোঁ ভূপৃষ্ঠ, ইয়াত যেতিয়া সমান্তৰালভাৱে গতি কৰে তেতিয়া তাক কি বুলি কোৱা হয়? অনুভূমিক। আৰু যেতিয়াই বায়ু ঊৰ্ধ্বগামী হয় তেতিয়া তাক উলম্বিক বুলি কোৱা হয়। জানি থবা এই দুটা, যে বায়ুৰ গতি দুই প্ৰকাৰ, উলম্বিক আৰু অনুভূমিক। তাৰপিছত বায়ু অনুভূমিক আৰু উলম্বিক সঞ্চালিত হয়। তথাপি অনুভূমিক বায়ু প্ৰভাৱ বেছিকৈ গুৰুত্বপূৰ্ণ। অনুভূমিক বায়ু সদায় গুৰুত্ব ইয়াতকৈ বেছি, উলম্বিকতকৈ অনুভূমিক বেছি গুৰুত্ব হয়। তাৰপিছত ইয়াত কি আছে যে বায়ু প্ৰবাহ তন্ত্ৰ কাক বুলি কোৱা হয়? বা উইণ্ড ছিষ্টেম বুলি কাক কোৱা হয়? এই মনত ৰাখিবা। দৰাচলতে বায়ু প্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটি অতি প্ৰয়োজনীয় মাধ্যম, যি অৰহ উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। সেই বহল অৰ্থত ইয়াক বায়ু প্ৰবাহ তন্ত্ৰ বুলি কয়। যেতিয়াই এঠাইৰ পৰা আন ঠাইলৈ বায়ু কি কৰে? তোমাৰ ঠাইলৈ কাঢ়িয়াই লৈ যায়, এই মাধ্যমক কি বুলি কোৱা হয়? তোমাক বায়ু প্ৰবাহ তন্ত্ৰ বুলি কোৱা হয়। মনত ৰাখিবা মৰমৰ ষ্টুডেণ্ট, যে তোমালোকে যে যদি পৰীক্ষাত আহে বায়ু প্ৰবাহ তন্ত্ৰ কাক বোলে, তেনেহ'লে লিখিবা যে বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপ আছে যি অতি প্ৰয়োজনীয়, আৰু যি মাধ্যম আছে যে সেই মাধ্যমে কি কৰে? উত্তাপ মানে বহুত গৰম, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এক ঠাইৰ পৰা আন ঠাইলৈ কাঢ়িয়াই লৈ যোৱা মাধ্যমকে কি বুলি কোৱা হয়? বায়ু প্ৰবাহ তন্ত্ৰ বুলি কোৱা হয়। এইখিনি তোমালোকে কি কৰিবা? মনত ৰাখিবা। যদি পৰীক্ষাত আহে বায়ু প্ৰবাহ কাক বোলে, তেনেহ'লে লিখিবা যে বায়ুমণ্ডলত থকা বিভিন্ন কাৰক, যেনেকৈ উত্তাপ, আৰ্দ্ৰতা, বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এঠাইৰ পৰা আন ঠাইলৈ কাঢ়িয়াই নিয়া মাধ্যমটোৱে হ'ল কি? আমাৰ বায়ু প্ৰবাহ তন্ত্ৰ বুলি কোৱা হয়। এতিয়া আকৌ আমি জানিম বায়ুৰ উৎপত্তি আৰু ইয়াৰ গতিৰ কাৰকসমূহ কি? বায়ু ক'ৰ পৰা উৎপত্তি হয়? সাধাৰণতে বায়ু ক'ৰ পৰা উৎপত্তি হয়? আমাৰ ভূপৃষ্ঠৰ পৰা। বায়ুৰ উৎপত্তি মূলতঃ বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত জড়িত বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰি কি হয়? ইয়াৰ ওপৰত কি হয়? বায়ুমণ্ডলৰ উৎপত্তি হয়। ক'ৰ পৰা হয়? যে বায়ুমণ্ডলৰ উত্তাপ্ত আৰু ইয়াৰ লগত জড়িত বহুত কাৰক থাকে। আমি জানো যে সূৰ্যৰ ৰশ্মি একেবাৰে ডাইৰেক্ট পৰা অঞ্চলত উত্তাপ বেছি হয় আৰু হেলনীয়াভাৱে পৰা অঞ্চলত হ্ৰাস হয়। ইয়াৰ ফলত তুলনামূলক আৰু ইয়াৰ কি হয়?
কোনো ঠাইত কি হয় উত্তাপ্ত বেছি হয়, কোনো ঠাইত উত্তাপ্ত কি হয় কমি যায়। তুলনামূলকভাৱে কম উষ্ণতা বিৰাজ কৰা উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপলৈ বায়ু প্ৰবাহিত হয়। আমি ইয়াৰ আগতে কৰিছোঁ যে বায়ুৰ প্ৰভাৱ উচ্চ চাপৰ পৰা নিম্ন চাপলৈ কি হয় গতি কৰি থাকে। আনুভূমিক বায়ুৰ ঘনত্বৰ পৰিৱৰ্তন চাপৰ তাৰতম্যৰ ওপৰত বা চাপনিৰ সৃষ্টি কৰে। ই চাপৰ কি কৰে চাপৰ সৃষ্টি কৰে। মই ইয়াৰ আগতো তোমালোকক কৈছোঁ যে আন এটা ক্লাছত যে বায়ু সদায় উচ্চ স্তৰৰ পৰা নিম্ন স্তৰলৈ গতি কৰে। আৰু ইয়াৰ পিছত আমি জানিম ইয়াৰ কাৰকসমূহ কি হ'ব। আমি বতাহৰ কাৰক কি কৰিম ডিছকাছ কৰিম। কোন এখন ঠাইৰ বায়ু প্ৰবাহ বা ইয়াৰ বৈশিষ্ট্য বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। বহু কাৰক আছে যে বৈশিষ্ট্য কিৰ ওপৰত নিৰ্ভৰ। অৱশ্যে তলত দিয়া উল্লেখ কৰা প্ৰতিটো 4টা প্ৰতিক্ৰিয়াশীল শক্তিয়ে প্ৰভাৱ বিশেষভাৱে নিয়ন্ত্ৰণ কৰে। দৰাচলতে এই 4টা কি আমি যে যিকোনো ঠাইৰ বায়ু প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান শক্তি বা কাৰক কেইটা। যে সাধাৰণতে মনত ৰাখিবা যে শক্তি বা কাৰক হৈছে মূল 4টা। তাৰ ভিতৰত চাপনীতি শক্তি মানে প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চ, মাধ্যাকৰ্ষণ শক্তি, অপকেন্দ্ৰিক শক্তি আৰু ঘৰ্ষণ শক্তি। আমাৰ মূল কেইটা আমি কাৰক পালোঁ বায়ু প্ৰবাহৰ বা বতাহৰ কেইটা কাৰক 4টা। তাৰ ভিতৰত চাপনীত, মাধ্যাকৰ্ষণ, অপকেন্দ্ৰিক আৰু ঘৰ্ষণ, এই 4টা হৈছে কি আমাৰ কাৰক। তাৰ ভিতৰত আমি এটাকৈ জানিম যে কোনটো কাক কি বলে। যে চাপনি ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে। যে ভূপৃষ্ঠত থকা বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্যৰ উদ্ভৱ হোৱা শক্তি হয় বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনিত শক্তি বুলি জনা যায়। জানিলা যে চাপনিত শক্তি কাক বলে। যে ভূপৃষ্ঠৰ বায়ুমণ্ডলত চাপৰ পাৰ্থক্যৰ যিটো সৃষ্টি কৰে, চাপৰ পাৰ্থক্য সৃষ্টি কৰে এই চাপনিয়ে, ইয়াকে চাপনিত কি বুলি কোৱা হয় শক্তি বুলি কোৱা হয়। দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনি বলে। যে দুখন ঠাইৰ বায়ুমণ্ডলৰ চাপৰ হাৰ মানে এখন ঠাইৰ বায়ুমণ্ডলৰ চাপ কেনেকুৱা, বেলেগ এখন ঠাইৰ বায়ুমণ্ডলৰ চাপ কেনেকুৱা, এই দুটাৰ মাজত যিটো পাৰ্থক্য নিৰ্ণয় কৰা হয় ইয়াকে চাপনিত শক্তি বুলি কোৱা হয়। যে চাপনিত বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখন মাজৰ পাৰ্থক্য দেখুৱায়। দুখন ঠাইৰ মাজত পাৰ্থক্যই হৈছে চাপনিত শক্তিৰ মূল কাৰণ। তাৰপিছত আছে কি যে মাধ্যাকৰ্ষণ। এইটো হৈছে কি যে বায়ু প্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নাই যেনে লাগে, কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি প্ৰবাহত এক চালিকা কাম কৰে। এইটো সূৰ্যৰ লগত এইটো কি আছে মাধ্যাকৰ্ষণ আমাৰ কি আছে বায়ুমণ্ডলৰ লগত এইটো কি এটা সম্পৰ্ক বজাই ৰাখে মাধ্যাকৰ্ষণ শক্তি। এইটো জানিবা যে তোমালোকে কি মাধ্যাকৰ্ষণ যে শক্তি আছে এইটো কি আছে বায়ু প্ৰবাহৰ লগত বা সূৰ্যৰ লগত আৰু ভূপৃষ্ঠৰ লগত এটা ৰিলেটেড কি কৰে এই বায়ুমণ্ডল মাধ্যাকৰ্ষণ কি কৰে এটা সম্পৰ্ক গঢ়ি তোলে। তাৰপিছত আছে যে কি আছে অপকেন্দ্ৰিক। পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিমুখী বা শক্তিৰ উদ্ভৱ হয়, ইয়াকে অপকেন্দ্ৰিক। পৃথিৱীয়ে মেৰুদণ্ডক আশ্ৰয় কৰি বা এটা কি মূল তোমাৰ পিলাৰ হিচাপে লৈ বা খুঁটা হিচাপে লৈ ঘূৰি থাকে, ইয়াকে অপকেন্দ্ৰিক বুলি কোৱা হয়। আৰু এটা আছে কি তোমাৰ ঘৰ্ষণ শক্তি। কি আছে ঘৰ্ষণ শক্তি, যে এইটো বায়ু প্ৰবাহৰ ঘৰ্ষণ প্ৰভাৱ ফলত অতি গুৰুত্বপূৰ্ণ। যে বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। বিশেষকৈ অনুভূমিক বতাহ যেন ভূপৃষ্ঠৰ ওপৰেদি বলে তাৰ ওপৰত ঘৰ্ষণৰ মান নিৰ্ণয় কৰা হয়। এই 4টা আছে তোমাৰ কি আমাৰ বতাহৰ কাৰক, এইটো জানিবা। ইয়াত আৰু এটা আছে বস্তু আছে চাবা যে কি ফেৰেলৰ সূত্ৰ কাক বোলে। ফেৰেলৰ সূত্ৰ যে পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহ ঘড়ীৰ কাঁটাৰ দিশত কি কৰে সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে বাওঁফালে বিপৰীত কৰে, ইয়াকে ফেৰেল সূত্ৰ বুলি জনা যায়। এইখিনি তোমালোকে ভালকৈ পঢ়িবলৈ যত্ন কৰিবা আৰু এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে বহি আৰু কলম লৈ আৰু কিতাপ লৈ কি কৰিবা নোট বনাবা পৰীক্ষাৰ কাৰণে। বনাই প্ৰস্তুত হ'ব, পৰীক্ষা যেতিয়া হ'ব তেতিয়া তোমালোকে ভালকৈ যাতে লিখিব পাৰা। আৰু এইটো ভিডিঅ' যাতে তোমালোক উপকৃত সেইটোৱে মই আশা কৰি আজি ক্লাছ আমি ইয়াতে কি কৰিম সমাপ্ত কৰিম। বাকী ক্লাছ আমি অহাকালি এটা এই চেপ্টাৰৰ ওপৰতে ল'ম, হ'ব।